হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? প্ৰিন্সি লাইফষ্টাইলৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। অৱশেষত আজি সেই দিনটো আহি পালেহি। আজি হাঁহি আৰু মই ফুৰিবলৈ যাম, আৰু ক'ত যাম, কি কৰিম, সকলোখিনি আপোনালোকক লাহে লাহে কৈ থাকিম বাৰু। গোটেইখিনি কাম অৱশ্যে ৰেডি হৈ গ'ল। মই উঠিলোঁ, তাৰপিছতে গা ধুলোঁ, আৰু এতিয়া হাঁহি উঠিছে। তাই ব্ৰাছ কৰিবলৈ গৈছে বাথৰুমলৈ। আৰু আমাৰ ফ্লাইট আছে 2:30 বজাত। যিহেতু মই যোৰহাটৰ পৰাই যাম, যিহেতু মই যোৰহাটৰে হয়, সেইবাবে। আৰু দিনটো আজি কি কৰোঁ আপোনালোকক সকলোখিনি দেখাই থাকিম, আৰু আমি ক'লৈনো যাওঁ আপোনালোকক সকলোখিনি দেখাই থাকিম। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। এতিয়া ব'লকচোন আগলৈ আমি কি কৰোঁ। এতিয়া আমি ৰেডি হৈ গ'লোঁ। এইফালে হাঁহি এজনী, আৰু এয়া মই। ভাল লাগিছেনে আমাক? আমি আপোনালোকক এয়াৰপৰ্টত গৈ লগ পাই আছোঁ দেই। ঠিক আছে। এয়াৰপৰ্টৰ বাহিৰৰ পৰিৱেশ এয়া অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। তাৰপাছতে আমাৰ বৰ্ডিং পাছ চেকিং সকলোখিনি হৈ গ'ল। হাঁহিক আকৌ মই এয়াৰপৰ্টৰ ভিতৰৰ দোকান এখনৰ পৰাই কিবা এটা খোৱা বস্তু আনি দিলোঁ, আৰু তাৰ এয়া মোৰ হাতত বৰ্ডিং পাছ। আৰু সকলোখিনি মানুহেই আচলতে মানে কোনোবা উঠিছে, বহিছে। এয়া অকণমান দেখাই দিছোঁ যে এতিয়া ফ্লাইটৰ কাৰণে ৱেইটিং কৰি আছে, যে টাইম হোৱা নাই। আমাৰ ফ্লাইট আছিলে 2:30 বজাত। আৰু তাৰপাছতে এয়া মানে ফ্লাইটত যাবৰ কাৰণে চেকিং কৰিব যে লাইন পাতি আছে। অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। আমি এইখন ফ্লাইটতে যাম, ইণ্ডিগ'। এয়া গৈ আছোঁ আমি তালৈ। তাৰপাছত আমি এয়া ফ্লাইটত বহিলোঁ। এয়া মই, এয়া হাঁহি আৰু মই। হাঁহি মনটো অকণমান গোমা হৈ আছে, তাই মানে ভয় কৰিছে অকণমান। এয়া বাহিৰত মানে বাহিৰলৈ চাই ৰৈ আছে তাই মন চন মাৰি। অকণমান দেখাই দিলোঁ বাহিৰৰ এয়া পৰিৱেশটো, যিহেতু ফ্লাইট এতিয়া টেক অফ হ'ব এতিয়া। সেয়েহে এয়া আমি ওপৰেদি গৈ আছোঁ ডাৱৰৰ মাজে মাজে। মই আকৌ এইটো মানে খুব ভাল লাগে, ডাৱৰৰ মাজে মাজে যে প্লেইনখন গৈ থাকে। মই এইটো মানে এইকণ সময়ত মই অকল বাহিৰতে চাই থকাৰ নিচিনাই হয়, আৰু কিবা এটা খুব ভাল লাগে। আৰু লগতে মই আপোনালোকক ফ্লাইটৰ মানে ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। আমাৰ ছিটটো আছিলে মানে অলপ লাষ্টলৈ, ৰাইট ছাইড আছিলোঁ আমি, উইণ্ড' ছিট। তাৰ পৰা অকণমান ভিতৰৰ পৰিৱেশটো দেখাই দিলোঁ প্লেনৰ ভিতৰত। তাৰপাছতে এয়া গৈ পেলাই আমি মানে আমাৰ ফ্লাইট এনেকৈ এয়া গৈ পেলাই আমাৰ মানে কলকাতা এয়াৰপৰ্ট পামগৈ। এতিয়া লেণ্ড হ'বলৈ গৈ আছে ফ্লাইট। এয়া ঘৰবোৰ ওপৰৰ পৰা ধৰিব পাৰিছে। তাৰপাছতে আমি পালোঁগৈ কলকাতা এয়াৰপৰ্ট। এতিয়া আমি ওলালোঁ। এতিয়া বেগ ৰিচিভ কৰিব লাগিব, তাৰ বাবে গৈ আছোঁ। আৰু বেগ ৰিচিভ কৰোঁতে মানে ৱেইটিং কৰি থাকোঁতেই অকণমান ভিডিঅ' মই কৰি ৰাখিলোঁ আপোনালোকৰ কাৰণে, যিহেতু ইয়াত কি হয় ফটো আৰু ভিডিঅ' মানে সকলোতে এলাও নাথাকে। সেইবাবে বৰ বিশেষ দেখাব নোৱাৰিলোঁ। যিখন পাৰিলোঁ তাকে দেখালোঁ। আৰু আমি এয়াৰপৰ্টৰ ওচৰতে হোটেল লৈছিলোঁ, আৰু তাৰপাছতে আমি হোটেল গৈ পালোঁগৈ। আৰু ইয়াৰ পিছৰখিনি দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।